আজি ভন্টিয়ে ঘৰৰ পৰা আহোঁতে হাঁহৰ মাংস লৈ আহিছিল, যেহেতু মোৰ বহুত খাবলৈ মন গৈ আছিল আৰু খাবলৈ পোৱা নাছিলোঁ। তাতে চৰ্দি যিহেতু, গতিকে তাইক অলপমান হাঁহৰ মাংস লৈ আহিবলৈ দিলোঁ আৰু তাই লৈ আহিলে। আৰু এই কেৰাহীখনতে মই ভাজি আগতে বনাইছিলোঁ, তাতে নামমাত্ৰ তেল দি লৈ পেলাই মই হাঁহৰ মাংসখিনি ইয়াতে অলপমান নিমখ হালধি দি ভাজি ল'লোঁ। আৰু এইখিনি চাওকচোন, হাঁহখিনি ভাজোঁতে ইমান তেল ওলাইছে। এতিয়া মই এটা আলু কাটি দিলোঁ। হাঁহৰ মাংস সঁচাকৈ মানে তেলটো ইমান বেছি ওলাই, অকণমান তেল দিলে হৈ যায়। গতিকে এয়া মই ধুনীয়াকৈ একদম ফ্ৰাই কৰি লৈছোঁ মাংসখিনি। আৰু এইখিনি হোৱাৰ পাছত এতিয়া মই কোমোৰাও লৈ আহিছিলে, কোমোৰাখিনিও ধুনীয়াকৈ মাংসখিনিত এড কৰি লৈ পেলাই অলপমান ভাজি ল'লোঁ মাংস, যাতে কোমোৰাখিনিও হেৰি হৈ যায়। এইখিনি প্ৰথমতে দিয়া নাই, যিহেতু কোমোৰাটো খুব সহজে সিজি যায়, গতিকে এয়া মই পিছত দিছিলোঁ। আৰু এয়া প্ৰায় 10 মিনিটমান সময় ভাজাৰ লগে লগে হাঁহৰ মাংসৰ লগত এই কোমোৰাও সিজি গ'ল, আলুও সিজিছে। আৰু এনেকুৱাতে মই এতিয়া 3টামান পিঁয়াজ এয়া চপাৰত চপ কৰি লৈছিলোঁ আৰু এইখিনি মই ইয়াত এড কৰি দিম। এনেকৈ দিলে আপোনালোকে প্ৰথমে তেলত পিঁয়াজ দি লৈ পেলাই ভাজিব পাৰে, যিহেতু মই এনেকৈ মাংস বনাওঁ, গতিকে মই এনেকৈ দি ল'লোঁ। আৰু তেতিয়া মিঠা এটা সোৱাদ আহে, মই বৰ ভাল পাওঁ। এয়া এনেদৰে দি হ'ল। তাৰপাছতে অলপ আদা নহৰুৰ পেষ্ট অলপ বনাই ল'লোঁ, খুন্দনাত খুন্দি লৈছিলোঁ। তো এনেকুৱা হৈ আছে। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই মাংসৰ লগত মিলি যোৱাকৈ লৰাই ল'ম আৰু একদম চিম্পল হৈয়ে যায়। এয়া মই খালি ইয়াতে অলপমান জিৰা গুড়ি আৰু অলপমান জালুকৰ গুড়ি আৰু অলপমান গৰম মছলা, এই তিনিওখিনি ভালদৰে মিলাই দিলোঁ, যাতে অলপমান জ্বলা হওক। জলকীয়া দিছোঁৱেই বাৰু। গতিকে এইখিনি ভালদৰে লৰাই বগৰাই মছলাটো যেতিয়া সিজিছে, তেতিয়া মই ইয়াতে অলপমান গৰম পানী এড কৰি দিলোঁ। আৰু আজিৰ এয়া মোৰ মাংস তৰকাৰী হৈ গ'ল, হাঁহৰ মাংস। একদম খুব সুন্দৰ হৈছে আৰু জ্বলা হৈছিলে। এইফালে ভণ্টিয়ে সুধি তত পোৱা নাই, মাংস ভাজি হৈছে নে কেনেকুৱা হৈছে। গতিকে সেয়া তাইও পিছফালে ৰবিবাৰ তাই আজি আছে কাৰণে ধুনীয়াকৈ কেমেৰাটো ধৰি দিব পাৰিছে। তো এয়া তাই কেমেৰাটো ধৰি দিছে। আৰু মোৰ এয়া মাংস প্ৰায় 10-15 মিনিটমান এনেদৰে উতলি হৈ গৈছে। আৰু শেষত মই এয়া ধনিয়া পাত অলপমান ইয়াতে এড কৰি দিলোঁ। এড কৰি দি লৈ পেলাই এয়া মোৰ মাংস আজি ৰেডি হৈ গ'ল। মৰিগাঁৱৰ হাঁহ বুলি ক'লে একদম বিৰাটেই মানে বিখ্যাত। আৰু ইয়াতে গুৱাহাটীতে 2-3বাৰমান কিনি খাইছিলোঁ, ইমানেই বেছি জাবৰ লাগে। তো গুৱাহাটীত মই হাঁহ কিনি নাখাওঁৱেই। তাই আহিছিল কাৰণে আজি লৈ আহিব দিলোঁ। আৰু এইফালে তাই সুধি যে আছিলে হ'লনে সেয়া এতিয়া তাইক খোৱা চামুচখনত লৈ খাই চাবলৈ দিছোঁ। তাৰপিছত তাই পিছে বৰ ভাল পাইছে দেই। আৰু এনেকৈ আজি ঘৰৰ পৰা কোনোবা এটা আহিলে ইমান যে ভাল লাগে নহয়। তো কি বনাই খুৱাওঁ কি নোখোৱাওঁ এনেকুৱা লাগে। তো এয়া মোৰ আজিৰ ভিডিঅ'টো ইমানতেই শেষ হ'ল।